পোনপ্ৰথমে আপোনালোক সকলোলৈকে নমস্কাৰ। যিহেতু ৰাতিপুৱা খুব বেছি সোনকালে উঠিলে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি থাকে নহয় জানো। সেই বুলিয়ে প্ৰকৃতিৰ মুক্ত হাৱা খাওঁ বুলি আলিতে অকণমান সময় ৰখি আছিলোঁ। এনেতে আকৌ বিস্কুটৱালা দাদা আহিলে। মই বোলো দিয়ক দাদা কিম্বন দুটাকে দিয়ক। লৈ পিনি আৰু মই ৰখি থকা নাই। এইফালে আকৌ মায়ে চিলাই মেচিনৰ কাম কৰি আছিলে। তেওঁকো একাপ চাহ দিলোঁ, ময়ো একাপ খাই ল'লোঁ। কিন্তু চাহ খোৱাটো আপোনালোকক নেদেখুৱালোঁ। ৰ'দটো ওলোৱাৰ লগে লগে আৰু ৰখি থকা নাই, কিয়নো আমাৰ বেংকলৈ যাবলগীয়া আছিলে কাম এটাত। সেইবাবে আহি গ'লো ডাইৰেক্ট বেংকলৈ। কিয় আহিছিলোঁ গম পাই নে? এই ৰ'ব, কেনেকেনো গম পাব নক'লে। মানে আমাক নিযুত মইনা দিছিলে নহয় মামাই, তাকে বোলো চেকখন দি যাওঁ। বেংকত ধুনীয়াকৈ চেক টেক দি ডাইৰেক্ট আহি গ'লোঁ। এইফালে আকৌ মোৰ ফোনটো এইকেইদিন বৰ অকলশৰীয়া অনুভৱ কৰি আছিলে, মানে টেম্পাৰখন নাই যে সেইবাবেহে। এইফালে আহি টেম্পাৰখনো লগাই ল'লোঁ। যিহেতু বেংকলৈ খুব বেছি সোনকালে অহা হয়, সেইবাবে একো খাই নাহিলোঁ। হোটেলত আহি ধুনীয়াকৈ মা আৰু মই পুৰি খাই ল'লোঁ। আজি কেইদিনমানৰ পৰা বতৰটো বৰ এটা ভাল নাছিল, মানে বৰষুণ দি আছিলে। আজিহে ৰ'দৰ মুখখন ভালকৈ দেখিছোঁ। আনহাতে খাই বৈ ডাইৰেক্ট ঘৰমূৰীয়া হ'লোঁ। মোৰ পাছে ভইচটো ইগন'ৰ কৰিব, মানে আজি অলপ গাড়ীৰ মাতবোৰ বেছিকৈ ওলাইছে। বাৰু আজিলৈ আহিছোঁ, বাই।